বাইদেউ দলামি বাইদেউ কাঞ্চা কাই দেখোনে গাখীৰ আনছি নেকি ৰে ও বাইদেউ দলামি বাইদেউ আপুনি এইসব কি কৰি আছে গাখীৰ নাই কি আৰু কি দলিমি কৰি আছে মোৰ ডালিমি হয় আপুনি তো বন্দোবস্ত কৰিব হয় মাতছে মোক বন্দোবস্ত কৰিব মাতছো কেই টকা দাম হ'ব গাখীৰটো লৈ আহা নাই ন মোৰ গাখীৰ এক পোৱা 20 টকা লাগিব বাইদেউ কি কথা কয় কাঞ্চা কাই 20 টকা হা তই দেখোন গাখীৰত পানী মিলয় ও দলামি বাইদেউ মই তো পিওর খাঁটি গাখীৰ দিওঁ মই কতিয়াও গাখীৰত পানী নমিলাও তো বাইদেউ মই পানীতে গাখীৰ মিলাও হে কি কথা কয় হে সব বাদ দিও ডালামি বাইদেউ বাদ দিও মই গেদুলিকে খাটি গাখীৰ লৈ আহিম আপোনাক দি দিম মোৰ লগত তো গাখীৰ বেছি নাই নহয় আপোনাৰ পুৱা গাখীৰ আছিল ডালিমি বাইদেউ মই 30 কৰি লৈ লৈছো 20 টকা কি কথা কবা আহিছে 20 টাকা ফিক্স কৰি লৈছে মই 30 টাকা দি মকাই দি একোৱা তো 30 টাকা দিব আপনি আপনাকে দিম হে বেপাৰী কি হইছে কথা কবা আহিছে মই তোক মাটি আনলো আৰু তই তাক দিয়া হইছা মই 40 টাকা দিম তো আপনাকে দি দিম মাল মই 50 টাকা দিম আপনাকে দি দিম আমাক মই 60 টাকা দিম আপনাকে দি দিম মই 70 টাকা দিম মই দিও আপনাকে দিম মই মই 70 টাকা 80 টাকা দিম আপনাকে দিম মই 100 টাকা দিম আপনাকে দিম মই গাখীৰ মই 100 টাকা দিম মই আপনাকে তো দিম মই 200 টাকা দিম মকাই দিও বেটি ভাং ভাজি খাবার নাই খালা 200 টাকা দেই তাই বেপাৰী 200 টাকাত মই নলং যা তাইকে দিবি যা 200 টাকা মকাই দিব মই লম যা 200 টাকা দি কালি লয় আজি ভাতি বেলা লৈ হ'ব বাইদেউ মই আহিম বাইদেউ ভাল হৈছে এনেকা কাষ্টমাৰ পালে তো মই 200 টকা সদায় পাম আৰু মই বহুত ধনী হৈ যাম বহুত জলদি ধনী হ'ম মই ওইটা এটা চিপস দিয়ে বল খুশি বল এ মস্ত রোদ দিছে ছায়া যাই কিনা খাম তো বল ভাগি কিনা খাম দে একালকে খাম কিন্তু দে বেছি কিনা খাবি আৰু নাখাম দে তুই 2 পিস কে খাইছা ক'ত 2 পিস খাইছো এই কম সৰু আছিল না সেইকাৰণে খাইছো 2 তই 2 পিস খাইছা দে ক'ত 2 পিস খাইছো কিনা বেছি কে ৰাখছি ইমান নখা খাইছা তো গোটেই খালি মন খাবাই নাপাঙে অলপ নাই দেখোন সৰু হয় দে খালি মোৰ চিপি গোটেই খালি দিম তই আছে দে ইমান আছে এনেই ক ইমান মঙা কিয় খাইছা তই হাও কি কৰে তই মই গোটেই মাহ খালি দিম তই খা তই খা মাই তই মস্ত বেয়া সেউজীয়া বননি মইনা তুমি শুৱনি মই গৈ আছো নহবা আমনি কি হলে হাও কিয় কাঞ্চাই পৰা পিতু দেখছানে এইগিলা বালি তই যে 5 টাকাটো দিছলি অ'। মই দোকানে যে চিপস কিনছো তাৰ চিকুদি নয় গতে চিপস খাই দিছি আৰু মোক বালি লগাই দিছি আইও মোৰ আপি তোক মাল্লাক তাহু ও মাই তোক মাছি তাহু তোৰ পইচা তো খালা ও তাহাকে শিক্ষা দিবা লাগব আমি তোক মই কি দিছো শিকাম দে ও মাই তই মোক মারবার উস্তাদ শুনে আইও মোৰ আপি তোক মাল্লু তে মই পানী লৈ ধুই দাও দে মাই ন মাই দে বহ তই কি কান্দি মৰি দেখাই আছে তই হা তাহাৰ পিলক নাগিবি বুলি কং না নকং তো এ মা কি সদায় এটা কথাকে কৈ থাকে মই কাণ পকি গৈছি মোৰ শুনি শুনি কাণ পকছি তেনেহ'লে বেলেগকে কওঁ ৰ শুন হে ডালিমি আৰু নিমখৰ জীয়াক লগ নাগিবি গম পাইছা কি ডালি মেৰি নিব বকি থাকা মোক মুচি দি মাখান মুচি দি আছো মই পানী লৈ ৰ অ মাই ৰ মই তোক চাফা কৰি দিম ৰ মাই মানে মস্ত খুলিছে মুখখন মই জানছিলো এগলা খান হ'ব বুলি আমাৰ ওচৰত কম শত্ৰু মানুহ আছে নেকি এগলা হা মোৰ চলিটোক সাধা পাই কিনে গাধা বনয় মাইৰেক বেল বনাবা নৰে মই তোক লাগি খহা বিয়া লৈ আহো ৰ মুচি মই তোক চাফা কৰি দেও ৰ গিলাচটো ধৰ গোটেই একেবাৰে কাকবা ডাইলগ মাৰি শুনে আছে ঐ তোক মই ধুনীয়াকে সজাই একদম চিৰি দি বিহান কৰি দিম ঠগাকে সজাই দি আছো চিৰি দি ও মাই
আনছো ৰ অ আনছো মই হাইছি দেখছ না ৰান্ধে মোকো ধুনীয়া বনাই দি বেটি হাইভা আইছি তাই তোক মই একদম ঠৌগা বনাই দিম ৰমাই এই সব বিয়াত যি ঘহে এগলা যি হেগলা আনছো মই এই তুলাও ইংলিছ চিনেমা যি হিৰোইন গিলা থাকে সেনকে বনাই দিবি দে মোক বেটি কি কথা কবা আইছা তই হেগলা হান হবা নৰে দে তই এই নাং নাং কাপোৰ মাহান পিন্ধি মৰে তা দে দে দি দি তোক মই কৰিশ্মাৰ নিচিনা বনাই দিম দে মাই তাতকে বেছি বগা কৰি দিবি অ তাহাতকে বেছি বগা আৰু তাহাতকে বেছি ঠৌগা বনাই দিবে তোক মই মাইৰে একো নাজনা বুলি ভাবা নাই কি অ মাই মাই মোক মস্ত ঠৌগা কৰি দিবি দে তাতকে বেছি ভাল কৰি দিবি দে ধুনীয়া কৰি আয়ো মোৰ আপিটোক মই কিয় ঠৌগা নকৰিমে মই ঠৌগা বনেহে এৰিম তোক ময়ো কম বস্তু নহয় মাইৰে বাঘৰ পিঠাল খোৱা বস্তু কি বুলি ভাবছাই তই মোক ৰ এই যে পাউডার একদম ধুনীয়াকে গালখান একদম বগা দেখা আৰু বগা কৰি দি দিছো দে এইবাৰ লিপষ্টিক লগাই দিম চাম তাহুন কথা কবা আইছি তাহাৰ একলা লিপষ্টিক আছে নেকি আমাৰ লিপষ্টিক আছে ৰ আৰু মাই তোক মই কাজলো লগাই দিম অ যা যা লৈ আলে হা কাজল কাজল আমাৰো আছে ময়ো লগাই দি আছো তোক কাজল একদম ধুনীয়াকে লগাই দি আছো চাম মাই আৰু বেছিকে নুগে দি আছো তই চকুটো অকমান এনেকে বন্ধ কৰছ অলপ চাইনিজ আন কৰি দি আজিকালি ষ্টাইলত হ'ব দে হে মাই মই চিডিবি হেন লগা হলো না একদম ধুনীয়া লগা হৈছে দে মাই ধুনীয়া লগা হৈছে একদম ধুনীয়া না ধুনীয়া লগা হৈছে হে মাই মই অলপ ঘূৰি আহোঁ দে ফুফুৰি আহোঁ ক'তে? এই লগ মাখানক দেখে আহোঁ ইমান ধুনীয়া মেকআপ দে কৰিছে নালগে দে যাবা এই যাওঁ দে এই নালগে দে এই যাওঁ মই যাম মই এই নালগে এই যাওঁ নে কত ঠৌগা লাগাইছি তো ও মাই মই কেনে লাগাইছো তো ভাল লাগাইছি না তো ঠৌগাই লগা আইছা দে অ আইনা খানা না আইনা চাম দে কি ধুনীয়া মেকআপ কৰছা তই হে বেটি কিহৰ আইনা চাবা লাগে তোৰ মাইৰৰ ওপৰত বিশ্বাস নাই তোকো ঠৌগাই লগা হৈছি দে মাই হয় নেকি অ এতে মই লগৰ কিটাক দেখাও দে তাইও দিছি দেখাবা মই দেখাও দে অ মাই নাংগেৰে যাবা এই যাওঁ দে মাই জানা মেকআপ কি ধুনীয়া মেকআপ কৰছি আমাৰ মায়ে মই জানে যা পাগলি গেলে এই মস্ত পথাৰত আছে জংঘল বহুত যদি আহি যায় ফুট মোৰতো ওলাই যাব মুঠ ইহঁতে কি আহা ইমান দেৰি হ'ল চালা ৰখি আছো তাৰ পৰা তই আহিছা মই যে কিমান ভয় খাই আছিলো গম পাইছা কি এইটো কিয় ভয় খাই আছা মই আছো নহয় কি যে কাক দেখা পালা এনে ইয়াৰ বাচলো দে কিবা কৰি কি ফুট আছিলে এইটো ধৰোৱা মই ধৰোৱা উঠি দিওঁ না তো কিয় দৌৰ লাগে দুটা দুটা ভূত ক'ত দুটা দুটা ভূত দেখা পাইছি যদি এখন ভূতবাৰী হয় হে ময়ো যাম দে মালাতি বাইদেউ গাখীৰ আহিছে গাখীৰ আনছা বাপ্পাও 200 টকা দি গাখীৰ ল'ব এই মালাতি বাইদেউ কালি যে আপুনি কৈছিল গাখীৰ 1 পোৱা দিবৰ কাৰণে মই আপোনাক 1 পোৱা গাখীৰ লৈ আহিছোঁ এইটো লৈ লওক আৰু 200 টকা দি দিয়ক কি 200 টকা লাগে হা এক পোৱা গাখীৰত 200 টকা লাগে নলাম মই এক পোৱা গাখীৰত 200 টকা দি আৰু কি তোৰ এই গাখীৰ না কিবা খনা লাগি আছে 200 টকা যে পোৱা তই বিকবা আহিছা আমি এনেকা গাখীৰ খাই পোৱা নাই যা কাট দিয়া দিলে মই নলওঁ এই গাখীৰ আপুনি দেখোন কালি কৈছিল মোক তেনে 1 পোৱা গাখীৰ দিয়ে আমিও 200 টকা দিম বুলি আৰু এতিয়া গাখীৰ নল'ম বুলি কৈ আছে আপুনি তই কাক ইমান ডাঙৰ ডাঙৰ কথা কবা আহিছে গাখীৰ বিকবা আহিছা না তই মানুহক এনেকা ধমকি মাৰি মাৰি কথা কবা আহিছ তোৰ গাখীৰ নললি কি কৰবি তই হা নল'লে নল'ম মই দালামি বাইদেউকে দি দিম যা দিনে যা বাইদেউ আপোনাক 100 টকা দি দিম মই বেপাৰী তোৰ মুখৰ ভেলু নাই কথাৰ ভেলু নাই এতিয়া মোক তই গাখীৰ দিবা আহিছা মই আগতে বন্দবস্ত কৰিলো মোক তই নেদলি তাইক দিবা গেলি তই আৰু এতিয়া মোক দিবা আহিছা মই তোৰ গাখীৰ নলওঁ মই মালাতি বাইদেউকে দি দিম মালাতি বাইদেউ আপুনি লওক
মই গাখীৰ নলওঁ দিম 100 টকা দিম। নালাগে মোক 100 টকা দিলেও মই নলওঁ গাখীৰ গাখীৰ নলওঁ বুলি কৈছো না যা নালাগে আমি লৈ যাওঁ 80 টকা দিম, 80 টকা দিম। 80 টকাত ক'ত গাখীৰ দিয়ে চাই তই ক'ত গাখীৰ 80 টকাত বেচবা আহিছা মই সেই 10 টকাকে কিনি খাম তোৰ গাখীৰ নাখাবই মালা দিবাই দিয়ক। 60 টকা দিয়ক, 60 টকা দিয়ক। 60 টকা 50 টকা দিলেও মই নলওঁ গাখীৰ গম পাইছা নে যিমান যে বক্সা আহি কেনে মই গাখীৰ নলওঁ আৰু এই 60 টকা 50 টকা 200 টকা দি খাওঁতে গাখীৰ যা 20 টকা কেইটা না 20 টকা হাতত পকৰি এনেও নিতা তথাপি তো গাখীৰ নলম কি বুলি চাই তই মই ইমান দিনা তো মাতি আইলো তই গাখীৰ কিনি নিবি আৰু তাই দিবা নি বেটি আমি তো কি হৰে খাতো নললে নললে আপোনালোকৰ বাবে দঞ্জাৰ মই অলপ দেখাই নাই আজিলৈকে মই যাম আজি কালিৰ পৰা গাখীৰ খুজিলে মই কেতিয়াও আপোনালোকক গাখীৰ দিব নাহোঁ আপোনাৰ দৰে দঞ্জাৰ তিৰোতা মানুহ মই দেখাইছি নাই আজিলৈকে আজিৰ পৰা আপোনালোকে গাখীৰ নুখুজিব মোৰ লগত তেওঁ গাখীৰ লাগে নাই আপোনাৰ তেনেকুৱা দঞ্জাৰ আমি দেখাই নাই মই মানুহবিলাক মই যাওঁ পানী খাম দা আমি পানী খাম তো নালাগে আপোনালোকে গাখীৰ ল'ব কাৰণে মোক দিগদাৰ দিছে ৰাতিপুৱাৰ পৰা হাল্লা নকৰিব চুপচাপ থাকিব মই যাম চালা মই গাখীৰ দিব আহিছোঁ ইহঁতে উল্টা মোক গালি দি পঠালে মই ইমান ঘৰে ঘৰে গাখীৰ দিওঁ কিন্তু এনেকুৱা গাখীৰ গালি দিয়া মানুহ কোনো নাই আজি এই দুইজনী বৰা ডঞ্জাৰ মাইকী আছে অ' মই আজিয়ে গম পাই গ'লোঁ মই আজিৰ পৰা